আপোনালোক আটাইলৈকে নমস্কাৰ জনাই মই আকৌ লৈ আহিছোঁ কেইটামান সানমিহলি প্ৰশ্ন। আশা কৰোঁ মন দি শুনিব। আজিৰ প্ৰথম প্ৰশ্ন, ভাৰতত জাতীয় সংহতিৰ প্ৰতীক কি? উত্তৰ, জাতীয় সংগীত। ২ নম্বৰ প্ৰশ্ন, অসমীয়া ভাষাৰ মূল কি? উত্তৰ, ভাৰতীয় আৰ্য ভাষা। ৩ নম্বৰ প্ৰশ্ন, অসমীয়া ভাষাৰ প্ৰথম সাহিত্যিক নিদৰ্শন কি? উত্তৰ, চৰ্যা গীতসমূহ। ৪ নম্বৰ প্ৰশ্ন, সাৰ্বজনীন প্ৰাপ্তবয়স্ক ভোটাধিকাৰৰ বয়স কিমান? উত্তৰ, ১৮ বছৰ। আজিৰ ৫ নম্বৰ প্ৰশ্ন, হাতলৰ শব্দৰ অৰ্থ কি? উত্তৰ, চোৰ স্বভাৱৰ। ৬ নম্বৰ প্ৰশ্ন, ভাৰতত প্ৰথম ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি? উত্তৰ, জিম কৰবেট ৰাষ্ট্ৰীয় উদ্যান। আজিৰ ৭ নম্বৰ প্ৰশ্ন, কোনবিধ পদাৰ্থৰ বাবে গছৰ পাতৰ ৰং সেউজীয়া হয়? উত্তৰ, ক্লৰ'ফিল। আজিৰ ৮ নম্বৰ প্ৰশ্ন, কিহৰ ওপৰত ভিত্তি কৰি পুৰণি সভ্যতাসমূহ গঢ়ি উঠিছিল? উত্তৰ, নদীক কেন্দ্ৰ কৰি। আজিৰ ৯ নম্বৰ প্ৰশ্ন, মাটিৰ মানুহ শব্দটোৱে কি বুজায়? উত্তৰ, হোজা স্বভাৱৰ মানুহক। আজি ১০ নম্বৰ প্ৰশ্ন তথা শেষৰ প্ৰশ্নটি হ'ল, পৃথিৱীৰ আটাইতকৈ দীঘল সংবিধানৰ দেশ কোনখন? উত্তৰ, ভাৰতবৰ্ষ। ধন্যবাদ।